এয়া আজি হাঁহৰ মাংস কোমোৰাৰ সৈতে। প্ৰথমতে মাংসখিনি তেল পিঁয়াজেৰে ভাজি ল'লোঁ। আদা নহৰু জিৰা মছলা একো নিদিয়াকৈ প্ৰথমতে আধা ভাজি ল'লোঁ। তাৰপিছত কোমোৰাখিনি দি আদা নহৰু মছলা পাতি তেনেকৈ দি ভাজি আছোঁ। হালধিখিনি যদি আগতে দিয়া হয় তেতিয়া মাংসখিনি ভাজিবলৈ অলপ টান হয়, তলত লাগি যায়। সেইবাবে হালধিখিনি পিছতে দিয়া হয়, পিছত মছলা পাতিখিনি তেনেকৈ দিয়া হয়। প্ৰথমতে এনেই ভাজি লোৱা হয়। যি হওক সকলোৰে ৰন্ধন পদ্ধতি বেলেগ বেলেগ। এয়া ভাজি ভাজি পানী দিলৈ আৰু হ'বই। আপোনালোকে কিহেৰে খালে জনাব। শুভৰাত্ৰি জনাইছোঁ।